কি খবৰ তোমালোকৰ? মোৰ ভাল। তোমাৰ? মোৰ ভাল। মোৰ বেয়া। যোৱাবাৰ যে আপোনালোকে ভিডিঅ'ত মোক চাইছিলে কেনেকুৱা লাগিছিলে বাৰু দাড়ি মুছে দি পেলাই? খুব বেয়া লাগিছিলে নহয়নে বাৰু? এইবাৰ সেইকাৰণে দাড়ি চুলি কাটি পেলাই চকচকীয়া হৈ আহিছোঁ। কেনে লাগিছে জনাব লাগিব। কোনে ষ্টাৰ্ট কৰিব? পৰি বাবু মই বলো। কি কম? সিহঁত দুটাই মানে এনেহে কয় পাৰিম বুলি, একোৱে নোৱাৰে। চিম্পুল হ'ল হাই হেল্ল' নমস্কাৰ চবকে ইণ্ট্ৰডিউচ দিয়া। ইণ্ট্ৰ' দিয়া। হাই হেল্ল' নমস্কাৰ। বাপৰে বাপ কাণ ফাটাই দিবা দেখোন এনেকে কৰিলে। তো হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল জ্যোতি ব্লগ। আজি হ'ল পবিত্ৰ ৰাম নৱমী অৰ্থাৎ ৰামচন্দ্ৰৰ জন্মদিন আৰু সকলো অসমবাসী ৰাইজকে আমাৰ জ্যোতি ব্লগছৰ ফালৰ পৰা হেপী ৰাম নৱমী। হেপী ৰাম নৱমী। আজি যিহেতু ৰাম নৱমী হয় আৰু সেইকাৰণে আজি ৰামৰ বিষয়ে দুআষাৰমান কথা ক'বলৈ বিচাৰিছোঁ। যদি ভুল হয় ভুলটো বাৰু পিছত হ'ব, আগতে কৈ লওঁ নহয় জানো? চ'ত মাহৰ শুক্লপক্ষৰ নৱমী তিথিৰ দিনা শ্ৰী ৰামচন্দ্ৰৰ জন্ম হৈছিল মা কৌশল্যাৰ গৰ্ভত। প্ৰাচীন ধৰ্মপুথিবোৰ পঢ়িলে আপোনালোকে সকলোৱে জানিব যে দশৰথ ৰজাৰ 3গৰাকী পত্নী আছিলে আৰু 3গৰাকী পত্নীৰ পুত্ৰ সন্তানৰ প্ৰাপ্তিৰ বাবে দশৰথ ৰজাই এটা যজ্ঞ পাতিছিলে আৰু সেই যজ্ঞটোৰ নাম আছিলে পুত্ৰ স্ত্ৰী যজ্ঞ। আৰু সেই যজ্ঞ কৰি থকাৰ সময়তে সেই যজ্ঞৰ ফালৰ পৰা লগত ক্ষীৰ ওলাইছিলে আৰু সেই ক্ষীৰখিনি 3জনী ৰাণীকে সমানে ভগাই খুৱাই দিয়া হৈছিলে আৰু সেই খুৱাই দিয়াৰ কিছুদিন পিছতে দশৰথ ৰজাই নিজৰ সন্তানৰ প্ৰাপ্তি কৰিছিলে আৰু সেই সময়তে ডাঙৰ কথাটো হ'ল কি সেই সময়তে কৌশল্যাৰ গৰ্ভত জন্ম লৈছিলে আমাৰ প্ৰভু শ্ৰী ৰামচন্দ্ৰ। আমাৰ ঘৰৰ এজোপা নেমু গছত আচৰিত ধৰণৰ নেমু লাগিছে, ব'লক চাওঁ। মানে আপোনালোকক আমাৰ ঘৰৰ আগফালে এজোপা নেমু গছ লগাইছিলোঁ, আজি 1 মাহমান হ'ল লগোৱা। আচলতে ইমান ডাঙৰ নেমু নহয়, আপোনালোকে চাই আচৰিত খাব। এইজোপা চাওকচোন, নেমুজোপা কিমান ডাঙৰ নহ'ব, একেবাৰে সৰু এটা ডাঙৰ ৰঙৰ এটা টেমাত লগাইছিলোঁ। আপোনাৰ এইবিলাক চাওকচোন, এইবিলাক চাওক, সৰু সৰুকৈ কলি কলি নেমু লাগিলেই গোল নেমু। আচৰিত লগা নাইনে? আমিও আচৰিত পাই গৈছোঁ। যি নহওক বাৰু আপোনালোকে চাওক আৰু গেমৰ ৰুলখিনি কওঁ নহয় জানো? A few moments later. আকৌ আহি গ'লো মই আপোনালোকৰ মাজলৈ। ভিডিঅ'টো শেষ হোৱা নাই, গেম এটা খেলিম বুলি। গেমটো হ'ব গাৰ্লছ এণ্ড বয়জ টিম। ল'ৰা ভাৰ্চেছ ছোৱালী টিম আৰু চেলেঞ্জটো হ'ব, চৰি খালি চেলেঞ্জে আহি থাকে, চেলেঞ্জ নহয় গেমটো হ'ব এইটোৰ ওপৰত আৰু বটলৰ ওপৰত আৰু খেলটোৰ নাম হ'ল বটল ফ্লিপ। এতিয়া দেৰি নকৰোঁ, গেমৰ ৰুলখিনি আপোনালোকক বুজাই দিওঁ। মানে গেমৰ ৰুলখিনি হ'ল এনেকুৱা ধৰণৰ, গেমৰ ৰুলটো হ'ব এই বটল দি পৰি বটলটো, গেমৰ ৰুল হ'ব এই বটলে দি পেলাই। अरे कहना क्या चाहते हो? ভিডিঅ'টো আমি আৰম্ভ কৰি দিছোঁ। ভিডিঅ'টোৰ আমি আজি পৰি আৰু পৰিৰ মাজত এটা টিম, বাবু আৰু মই এটা টিম আৰু যিহেতু দুটা টিম হৈ গ'লো আৰু আজিৰ যিটো আছিলে বটল ফ্লিপৰ প্ৰথম গেম আমি আৰম্ভ কৰিছোঁ। যিটো আমাৰ চেনেলৰ প্ৰথম গেম হয়, ইমানে আমি চেলেঞ্জ ভিডিঅ' কৰিছোঁ আৰু খাম আমি চিল্লি লেজ মানে জলকীয়াৰ লেজ হয়। খাই কেনেকুৱা লাগিছে সেইটোও জনাই আছোঁ আৰু খেলি পেলাই কেনেকুৱা লাগে সেইটোও জনাই আছোঁ। আজি প্ৰথম গাৰ্লছ ফাৰ্ষ্ট হয়, সেইকাৰণে ছোৱালী মানুহক আমি প্ৰথম খেলিব দিম। পৰি আৰু মামীক আজি ফাৰ্ষ্ট টাইম খেলিব দি আছোঁ। 5বাৰ খেলিব, যদি পাৰে খাব, নহ'লে আমি খেলিম। আমি দুটা বাবু আৰু মই কৰিম, যদি আমি পাৰোঁ আমি খাম। পৰি 5 টাইম, অ'কে অ'কে। জিকিব লাগিব আমি। Let's go, 1 time, 2 time, 3 time, 4 time আৰু 1 time, last try. Goal 5 time. Goal এবাৰ হ'ল পৰিৰ মামী। 1 time, 2 time. भाई मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हेलो मामी का बात कर रही हूँ। 2 time बाकी है, 2 time बाकी है। 3
আপুনি কথা একদম ৰেডি ভালকে ভালকে 1 2 3 লালা 4 হৈছে একদম একদম ৰেডি ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় হাৰি গিছোৱা Hai, হাত ধৰা নাই হাত ধৰা No, 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 no. Garapaty one time we will. Babu. Yeah. Kali itu perlu more. Kata ni udah. dali Nanti. Oke. Tiga. Sorry, kuan mami. Dua mana malam? Amat kita. On. Dua bagi ya. Amat kita. One. Yeah, bro. Boys team 3 time, girls team 3 time, bro. Bro. Okay, very funny kawan. Pori sini, jadi sini. ऐसे ना. One. Eh. 3 4 5 please. Ini mami ka bari. Mami, please हमें जिता देना. তুমি কি আনিছা? নিয়তে আছে কি? আমি হাৰি গলো. One time. No, 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 no. 2 3 আমি হাৰি আছো আমি হাৰিছো मुझे बड़ा दो. এতিয়া আমাৰ বাবুৱে কিনিব বাবু জিকিব Yes. Aru? One time. अभी मामा की बारी. Last. मामा की Last. हाँ. 2 बार. नहीं, इनका 5 बना. দুবাৰ উঠাইছো না তোমালোকে मैं এটা. এই আজিকালি না আমাৰ টিমৰ এটা কৰিলে আমাৰ টিমৰ এটা মই এটা কৰিব তুমি এটা কৰিব লাগিব যদি হাৰি যায় তেতিয়া আমি জিকি যাম আমি সব চিপস পাম এ সক্সেস পাম No, no, no. নহ'ল বাৰু বাদ দিয়ক যদি ভিডিঅ'টো চাই আজি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাম অন্য ধৰণৰ অন্য লগ পাম এনে ধৰণৰ অন্য লগ পাম এনে ধৰণৰ নতুন এটা অন্য ধৰণৰ অন্য লগ পাম এনে ধৰণৰ অন্য লগ পাম এনে ধৰণৰ এটা নতুন ভিডিঅ'ত তেতিয়ালৈকে টাটা আৰু ৰুকো আৰু এটা কথা ক'বলৈ থাকিলে নহয় আজি ৰাম নৱমী হয় নে নহয় তেতিয়াহ'লে আমি ৰাইজক ক'ব লাগে নাই জয় শ্ৰীৰাম जय श्री राम.